নমস্কাৰ অসমবাসী ৰাইজ, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিটো মিনি ব্লগ আপোনালোকৰ মাজত আৰম্ভ কৰিব ওলাইছোঁ। তো ৰাতিপুৱা যিহেতু এতিয়া আমি উঠিলোঁ, ৰাতিপুৱা উঠি বাবু আৰু মই যিহেতু অলপ মৰ্ণিং ৱাক কৰিব যাম বুলি ভাবিলোঁ। তো মই উঠোঁতে যিহেতু বাবুৱে উঠি কৈছে যে পাপা মই তোমাৰ লগত যাম। তো এনেকৈ বাবু আৰু মই, লাকি আৰু মই যিহেতু ওলাই আহিলোঁ, অলপ আপোনালোকক ইয়াতে আপোনালোক ভিউখিনি দেখুৱাম। তো আমাৰ গাঁৱৰ ৰাস্তাবিলাক এনেকুৱা, তো আপোনালোকে যদি আহে কেতিয়াবা দেখা পাব। তো এই ৰাস্তাটো এনেকৈ যায়। তো বাবুৱে ক'লে যে অলপ আমি ষ্টেচন যাওঁ ব'লা। তো ষ্টেচন এনেকৈ গ'লোঁ। তো গৈ আছোঁ আমি ৰাস্তাৰ মাজে মাজে। তো ইয়াতে ধাননি পথাৰো আছে, চাবলৈ পাব আপোনালোকে। তো এই গাঁৱৰ পৰিৱেশটো খুবেই ধুনীয়া, আপোনালোক দেখুৱাব খুজিছোঁ। তো এনেকৈ আমি ৰাস্তাৰ মাজে মাজে গৈ থাকিলোঁ, ব্লক পৰা ৰাস্তা। তো দেখিবলৈ ভাল লাগে ৰাতিপুৱাৰ ভিউটো। এই ইয়াত ধাননি পথাৰ আছে, আপোনালোকে দেখিব পাব। তো ধান যিহেতু পকিছে আৰু তো এনেকৈ আমি আগবাঢ়ি থাকিলোঁ। লাকিয়ে যিহেতু দৌৰি দৌৰি গৈ আছে। তো এইটো ৰাস্তাৰে গৈ আপোনালোকে ষ্টেচন ওলাব পাৰি, লাওকুৰি যাব পাৰি, আৰু আপোনালোকৰ ইয়াতে গ'লে আপুনি কণিহাও যাব পাৰিব এই ৰাস্তাটো দি। তো এনেকৈ আমি গৈ থাকিলোঁ ৰাস্তাৰ মাজে মাজে। তো গৈ দেখিলোঁ ধাননি পথাৰ। তো ধান খেতি যিহেতু আপোনালোকে দেখিছে, ইয়াত কি ধুনীয়া ধান খেতি হয়। তো ধানবিলাক পকিছে, ইয়াত দেখিবলৈ যিহেতু ধুনীয়া লাগিছে। তো আপোনালোকে সকলোৱে জানে যিহেতু গাঁৱৰ পৰিৱেশটো খুবেই ধুনীয়া। তো এনেকৈ আমি গাঁৱৰ মাজে মাজে গ'লোঁ, গৈ তাৰপিছত এনেকৈ গৈ থাকিলোঁ। তাৰপিছতে আমি গৈ আৰু অকণমান যাব লাগিব, যিহেতু ষ্টেচন পাবলৈ আৰু বহুখিনি বাট আছে। তো লাকিয়ে কৈছে যে মই ইমান জেগা পাপা, ইমান জেগা কেনেকৈ যাম। তো কৈছে কি একো নহয় ব'লা, খোজকাঢ়ি যাম, একো নহয়। তো গৈ থাকিলোঁ গৈ আমি পকা ৰাস্তা এটা পালোঁ। তাৰপিছতে পকা ৰাস্তা দি এখন গাড়ী পাৰ হৈ গৈছে, যিটো ঠেলা। তাৰপিছতে আমি আৰু অকণমান গৈ আমি ষ্টেচন পাই গ'লোঁ। তো ফাইনেলি ষ্টেচন পালোঁ, কিন্তু ষ্টেচনৰ ভিউটো আপোনাক নেদেখুৱালোঁ। তো ওপৰৰ পৰা দেখুৱাম বুলি ভাবিলোঁ। তো ওপৰত উঠিলোঁ, ব্ৰিজৰ ওপৰত উঠিয়ে যিহেতু মই আপোনালোক ইয়াৰ ভিউটো দেখুৱাব খুজিছোঁ। ইয়াত চাওক কি ধুনীয়া এটা ভিউ। আপোনালোকে যদি ষ্টেচনৰ ব্ৰিজৰ ওপৰৰ পৰা চায়, তেতিয়াহ'লে সকলোখিনি বস্তু আপোনালোকে দেখা পাব। তো ইয়াতে চাওক কি ধুনীয়া এটা পৰিৱেশ। তো এনেকৈ আমি ব্ৰিজৰ ওপৰৰ পৰা চালোঁ, যিহেতু বাবুৱে কৈ আছিলে ষ্টেচন চাম বুলি, ষ্টেচন যাম বুলি। তো লৈ আহিলোঁ তাক ষ্টেচন দেখুৱাবলৈ। তো এইটোৱে আমাৰ ঘৰৰ কাষতে ষ্টেচন, বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা 1-1.5 কিলোমিটাৰমান হ'ব। তো ইয়াতে আহিলোঁ। তো এইটো ষ্টেচন হয়, কেন্দ্ৰকোনা ষ্টেচন। তো কেতিয়াবা আপোনালোকে গ'লে এই ষ্টেচন দেখা পাব, যিহেতু ৰঙিয়া গ'লে এই ষ্টেচনটো পাৰ হৈ যাব লাগে। তো এনেকৈ ষ্টেচনৰ ভিউটো আপোনালোক দেখুৱাইছোঁ। তো খুবেই ভাল লাগে যিহেতু ওপৰৰ পৰা চাই। তো বাবুৱে কৈ থকাৰ বাবে যিহেতু ষ্টেচন আহিলোঁ। তাৰপিছত বাবুৱে যিহেতু তলত নামি গৈছে, লাকিয়ে নামি গৈ তাৰমানে পানীৰ টেপটো সি টিপি আছে। মই কৈছোঁ সেইটো টিপিব নালাগে, ইয়াৰ পানীটো যিহেতু ভাল নহয়। তো ইয়াৰ পানী খাব নোৱাৰি, যিহেতু পানীবিলাক একেবাৰে বেয়া। তো আপোনালোকে আহিলেও ষ্টেচনত কেতিয়াবা এই পানী নাখাব, কিয়নো পানীটো একেবাৰে মানে আইৰণ আৰু কোনো ধৰণৰ ফিল্টাৰ নহয়। ইয়াত খালি আপুনি মুখ ধুব পাৰিব বা আপুনি হাত ধুব পাৰিব। তাৰপিছত আপোনালোকক ইয়াত ষ্টেচনৰ ভিউটো আপোনালোকে চাওক কি ধুনীয়া লাগিছে। তো এনেকুৱা পৰিৱেশ। তো সি কৈছে মই হাতখন ধুম। তো টেপটো টিপিব পৰা নাই, মই টিপি দিছোঁ ইয়াক। তো এনেকৈ হাতখন সি ধুলে। তো ধোৱাৰ পিছত আমি আৰু তাৰ পৰা যিহেতু ৰিটাৰ্ণ আহিলোঁ, ঘূৰি আহিলোঁ ঘৰলৈ। তো এনেকৈ গাঁৱৰ মাজে মাজে আহিলোঁ, গাঁৱৰ মাজে মাজে আহিব লাগে। তো এনেকৈ আমি আহি থাকিলোঁ, আহি তাৰপিছত আমি যিহেতু ঘৰ পাই গ'লোঁ। তো ঘৰ পাই যিহেতু মাকে যিহেতু ৰুটি বনাই থৈছিলে, ৰুটি আৰু ঘুগুনি যিহেতু খালোঁ ৰাতিপুৱাৰ নাস্তা। তো ব্ৰেকফাষ্ট কৰিলোঁ। তো গাইজ তাৰপিছত যিহেতু আমি ব্ৰেকফাষ্ট কৰিলোঁ, ব্ৰেকফাষ্ট কৰাৰ পিছত আৰু তাৰপিছত আপোনাক মই এটা বস্তু দেখুৱাব খুজিছোঁ। বাবুই যিহেতু কৈছে, লাকিয়ে কৈছে মই পাপা ড্ৰয়িং কৰিছোঁ, তোমাক দেখুৱাম। তো আপোনালোকক সেই ড্ৰয়িংটো দেখুৱাব খুজিছোঁ। তো বাবুই কি ড্ৰয়িং কৰিছে, তো এই খোৱাৰ পিছত আপোনাক দেখুৱাইছোঁ। তো এই ড্ৰয়িং কৰিছে, কিন্তু কিমানখিনি ভাল হৈছে নাজানো। তো আপোনালোকে কমেণ্টত জনাব ড্ৰয়িংটো, ঠিক আছে। তো বাবুৰ যিহেতু ড্ৰয়িংটো আপোনাক দেখুৱাব খুজিছোঁ। তো এইটো হৈছে ড্ৰয়িং। তো লাকিয়ে যিটো নিজে কৰিছে, তো এই ড্ৰয়িংখন মোক দেখুৱাইছে কেনেকুৱা হৈছে। তো এনেকৈ সি ড্ৰয়িং কৰি ভাল পায়। তো কেতিয়াবা এনেকৈ 2-এটা ড্ৰয়িং কৰে, সি নিজে কৰিছে।
তো গাইছ আপোনালোকে যেটো ভিডিওটো আজি দেখিলে আজি ভিডিওটো ইখিনি আপোনালোকক আৰু বেছি দীঘলীয়া নকৰো আজিৰ ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে পেজটো ফলো কৰি দিব আৰু লগতে ভিডিওটো শ্বেয়াৰ কৰি দিব নেপাহৰিব তো আজিলৈ